নমস্কাৰ বিহুলৈ শুভেচ্ছা থাকিল। আজি গৰু বিহু আৰু মই গৰু গা ধুৱাবলৈ যাবলৈ ওলাইছোঁ। গাইজনী আৰু আমাৰ বাবু, গতিকে আজি সদায় গা ধুৱালে আমি পুখুৰীত ধুৱাওঁ, আজি নদীত লৈ গৈ ধুৱাম। বছৰত এবাৰ নদীলৈ লৈ যাওঁ আৰু গাটো ধুৱাওঁ। গতিকে এতিয়া আমি গোটেইকেইজনে গৈ পেলাই নদীত গাটো ধুৱাই আনো। গা ধুৱাবলৈ যাবলৈ ওলাইছোঁ। নদীটো আমাৰ অলপ দূৰ হয়, গতিকে নদীত গা ধুৱাই আনো। পুখুৰী আছে, পুখুৰীত থাকিলেও পুখুৰীত ধোৱাতকৈ যিহেতু নদীতে ধুৱাওঁ বুলি ভাবিলোঁ, প্ৰতি বছৰে ধুৱাওঁ। গতিকে বাবু আৰু গাইজনীক লৈ গৈ আছোঁ এতিয়া নদীৰ ঘাটলৈ। লাও বেঙেনা খুৱাইছোঁ এতিয়া। মাতিলে গাব। লাও খোৱা, বেঙেনা খোৱা, বছৰে বছৰে বাঢ়ি যোৱা, মাৰে সৰু বাপেৰে সৰু, বাবুৱে আমাৰ ডাঙৰ গৰু। কি ক'লা? মাহ হালধি, মিঠাতেল আৰু তুলসী। আজি গৰু বিহুৰ দিনাই মিঠাতেল আৰু মাহ, হালধি গোটেইখিনি গৰুক ব্যৱহাৰ কৰিছোঁ। মাহটোৰ পৰা অলপ কম পাই আনো। এতিয়া বছৰত
ধান খেৰ জ্বলাই লৈছোঁ আৰু মিঠাতেল এনেদৰে এতিয়া গৰু বিহুৰ দিনা গৰুক ফুট দিম। বগা গৰু ৰঙৰ হ'লে ধুনীয়াকৈ চিনি পায়। এয়া এতিয়া কজলা গৰু, ইয়াত চিনি পোৱা হোৱা নাই। এই বাবুক আজিৰ কাৰণে একদম ফুলৰ মালাও দিছোঁ। তিনিটা দিছিলোঁ, এটা বাবুই খাই পেলালে। বাবুৰ মাক, বাবুৰ মাক, বাবুৰ মাক, বাবুৰ মাক, বাবুৰ মাই, বাবুৰ মাই, বাবুৰ মাই। গৰু বিহুৰ গৰুক কৰা কাৰ্যসূচীখিনি ইমানতে শেষ। এতিয়া আমি পিঠা পনা, মন্দিৰত পূজা অৰ্চনা সেইখিনি ৰ'ল। এতিয়া গোটেই গা পা ধুই সেইখিনি কৰি বা